আমাৰ আজি ডিপাৰ্টমেণ্টেল ৰিভিউ মিটিং আছে ডিসি কনফাৰেন্স হলত। এইটো হল আমাৰ 24-25-26-26 বিটিসি অঞ্চলত যিখিনি উন্নয়নৰ কাম কৰিছিল সেইটো কিমান প্ৰগ্ৰেছ হৈছে হোৱা নাই সেইটো আমি ৰিপৰ্ট লওঁ। ফাইনান্স কমিশনৰ আৰু যেনেবা আসাম আৰু PWD ডিভিজনৰ যেনেবা আসাম মালা হওক, ৱৰ্ল্ড বেংকত হওক বা প্ৰমোদ বড়োৰ দিনত যেনেবা গুডউইল মিছন, ইনফ্ৰাষ্ট্ৰাকচাৰ এইবিলাক কেনেকুৱা কাম হৈছে। প্ৰমোদ বড়োৰ দিনতো বহুত কাম দিছিলে দিছপুৰৰ পৰা, সেইখিনি কামবিলাক কিমান প্ৰগ্ৰেছ হৈছে হোৱা নাই মই এইটো ৰিপৰ্ট লওঁ। মুঠতে 24-25-25-26 দুটা বছৰৰ PWD, দুটা বছৰৰ ফাইনান্স কমিশনৰ পইচাটো ক'ত কেনেকৈ ব্যৱহাৰ কৰিছে দুটা বছৰত 24-25-25-26। স্যার প্রমোদ বড়োৱে কৈ আছে যে যিবিলাক প্ৰমোদ চাকৰি দিছিলে ফাইনান্স এপ্ৰুভেল থকাৰ পিছতো আপোনালোকৰ পইচাৰ ধান্দা কৰি তেওঁ চাকৰিবিলাক ৰিপ্লেচ কৰে। এইবিলাক বাদ দিয়ে প্ৰমোদ বড়োৰ দিনত BCDC সেক্ৰেটাৰী কথা কৈছেতো আৰু পৰেশৰ কথা কৈছে। ইহঁতে যদি জেনুইনলি সঁচাকৈ যদি চাকৰি দিছে ইয়াৰ আমাৰ ক'ব লগা কি আছে, কিন্তু ইহঁতে যে চাকৰিটো ঠিক ঠাক হোৱা নাই, ঠিক ঠাক কৰিব পৰা নাই, এইটোহে আমি ৰেগুলাৰ কৰিবৰ কাৰণে আইনগতভাৱে এইবিলাক চাকৰি দিয়াটো হৈছে না হোৱা নাই এইটোহে আমি চাইছোঁ। ফাইনান্স কমিশনৰ ফাইনান্সিয়েল এপ্ৰুভেল নাই। যদি ফাইনান্সিয়েল এপ্ৰুভেল আছিলে কেলে ইহঁতে পেট্ৰল পোৱা নাই। সেইখিনি মানুহ কাম কৰিছে, যদি ইলিগেল হৈ যায় কি হ'ব? ইলিগেল যদি হৈছে নাপাব, লিগেল পাব। গেষ্ট হাউচৰ বিলাক এতিয়া চাকৰি দিয়া হয় আপোনাৰ দিনৰে যিবিলাক গেষ্ট হাউচত গেষ্ট হাউচত যিবিলাক চাকৰি দিছে আগতে কিছুমানক মই কন্ট্ৰেকচুৱেল দিছে, কিছুমানক ফিক্সড পে দিছে, এইটোৱেই কিন্তু এতিয়াও তেওঁলোকে এতিয়া ইহঁতে পাৰ্মানেণ্ট হ'ব। বহুতৰ বয়স যাব ছাৰ, এতিয়া বয়স নাযায়, BTCৰ মানুহ বয়স নাযায়, পাবই। স্যার প্ৰমোদ বড়োৱে কৈ আছে যে সিন্ডিকেট চলাই আছে শ্ৰীৰামপুৰত, কি ক'ব স্যাৰ? এইবিলাক লাভ নাই কৈ। প্ৰমোদ বড়ো জানে এইবিলাক কেনেকুৱা পইচা ল'ব লাগে নালাগে, প্ৰমোদ বড়োহে জানে। মই শ্ৰীৰামপুৰ গেটত পইচা 1 টকা সিন্ডিকেট নলয়, মই লোৱাও নাই, আৰু যদি লৈছে প্ৰমোদ বড়োৱে লৈছে। স্যার এটা সরকার আহি গ'ল, বিপেছৰ আকৌ আহি গ'ল, ভাবি আছে আহি কোনোবা পাবল ভাবিছে স্যার আপুনি? কি আহি গ'ল? আহি থাকিব 8 বছৰ শেষ হোৱা নাই, গেপ নহয় 20 বছৰ। তাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে কাম কৰ্মসংস্কৃতি কৰিব লাগে চাকৰিয়ালবিলাক, কিন্তু ওদালগুৰি ডিষ্ট্ৰিক্টত বহুত অফিচাৰ নাহে। আজি সময়মতে নাহে স্যাৰ, বহুত অফিচাৰ নাথাকে ইয়াতে। সেইবিলাক আমি আজি গম পাম না, আপোনালোকে কৈছে ভাল হৈছে, মই গম পাইছো বাছ, অফিচাৰ নাথাকে ইয়াতে। মই গম পাইছোতো হৈছে। ওদালগুৰিৰ কাৰণে নতুন উপহাৰ কি থাকিব স্যাৰ? নতুন উপহাৰ এই যে ৰাইজক মই লগ কৰি আছো, স্কিম লৈছে, এপ্ৰুভ কৰিছে, উঠাপ কৰিছে, সেইটোৱেই। স্যার মন্ত্রী ক্ষেত্ৰত কি কয়? অকল মন্ত্রী পালে স্যার, মন্ত্ৰী কথা কি? মন্ত্ৰী বাদে কাম হলে হ'ল। মই আজি ৰাইজৰ লগত বহিছে, বহুত স্কিম লৈছে, উঠাপ কৰিছে, সেইখিনি কাম হলে হ'ল আৰু কি মন্ত্ৰী ওদালগুৰি ইউনিভাৰ্চিটি কেতিয়া হ'ব স্যাৰ? হ'ব, কি লাগে আপোনাক? এখন ইউনিভাৰ্চিটি লাগে বহুত হ'ব, খালি ইউনিভাৰ্চিটি নহয়, মেডিকেলো হ'ব, সব হ'ব। কেতিয়া মানে আশা কৰিব পাৰিছে? 9 মাহে হৈছে, আপুনি 20 বছৰ। স্যাৰ আকৌ কেইটামান সংগঠনে বড়োলেণ্ড লাগে বুলি আন্দোলন কৰিব খুজিছে। বড়োলেণ্ড খাক নালাগে, মোকো লাগে, পালেতো মোকো লাগে। মই কৈছো লাগে বড়োলেণ্ড নালাগে বুলি, পালে মোকো লাগে। চুক্তি কৰিছে, আমি একেলগে আছে, একেলগে থাকিব, চবে BTCৰ মানুহ বাছ। ইয়াৰ ওপৰত যদি কোনোবাই বদলে নানে, মই নাথাকিম বুলি কম নেকি? ধ্বংস হোৱা নাই, বেছি কথা কৈ কিয়? কিছুমান ফাট পাই ফাট, কিছুমানৰ বেয়া হৈছে। মই আজি আহিছে না, সব বেয়া হোৱা নাই। আপুনি অহাৰ কাৰণে নাই এইটো নহয়, ফাট বেয়া হৈছে, এইটো বনাব লাগিব অতি সোনকালে। স্যার বড'ল এফচি কৈছে হা, মানে আমি চান্স পালে আমিও খেলিম এনেকৈ কৈছে। বড'ল এফচি কৈছে মানে দুৰান কাপোৰ আমি চান্স পালে আমিও খেলিম কৈছে। আমাৰ দুৰান চুৰান নাই, আমাৰ ফুটবল খেলা হৈ থাকিব।